Welcome back to my YouTube channel. নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া বাজিছে 7টা আৰু মই শুই উঠিছোহে দেই। উঠিয়ে ব্ৰাছ লৈছো। ৰ'দটো মানে ইমান টেকটেককে ওলাইছে চাওকচোন এয়া। এতিয়া আজি দিনটো কি কৰো কি নকৰো তাৰে এটা ভিডিঅ' মানে বনাম আৰু দিনটো কেনেকৈ যায় কি কৰো কি নকৰো চাব সকলোৱে। সেয়াই আৰু এতিয়া বলক দাঁত ব্ৰাছ কৰি লওঁ আৰু ন। চাহ হৈ গ'ল আৰু মোৰ ফেভৰেট মানে প্লেচটোত বহি ল'লোঁ। লগতে এয়া চাহ আৰু মোৰ ফেভৰেট টিভি, লগতে টিভিটোত গানটো এইকেইটা লাগিবই আৰু এইকেইটা নহ'লেই নহ'ব। কিবা এটা খাওঁতে টিভিটোত গানটো লাগিবই। আমি আৰু এনেকৈ মজা চেয়াৰৰ বিচনাতে বহি লওঁ, প্লাছ ফ্ৰণ্টত টিভিটো লৈ লওঁ। তাৰপিছত খোৱা বস্তুটো আগত লৈ লওঁ, খাই থাকোঁ চাই থাকোঁ। মই দেই বিশেষকৈ মই তেনেকৈ কওঁ। মই বুলিয়ে নহয়, আমাৰ ঘৰত প্ৰায় চব মানুহে, অকল ভাইটি বাদে চবেই টিভিটো লগাই ল'ব আৰু ধুনীয়াকৈ খাব। লাগিলে ভাতেই হওক, ভাতখিনি বাঢ়ি আনি ইয়াতে থৈ ল'ব, খাব। সেইটোৱে, সেইকাৰণে চাগে মোৰো আদত ঘৰৰ মানুহে পাপাহঁতে কয় যে। এতিয়া আৰু কাম বহুত আছে, কাম বন কৰি লওঁ, গা পা ধুই লওঁ, তাৰপিছত এফালে গৈ আছো। ক'ত যাওঁ, কি কৰোঁ, কাৰ লগত যাম সেয়া জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আকৌ লগ পাই আছো, এতিয়া কাৰণে বাই। গা পা ধুই পিনি এতিয়া ভাত পানী খাওঁগৈ। তাৰপাছত খাই বৈ লৈ ভাবিছোঁ অকণমান অলপ পাছতকৈ ওলাই যাম। যদি ওলাই যোৱা হয়, মানে যদি যাওঁ তেতিয়া ভিডিঅ' কৰিম আৰু চাই থাকিব। হেল্ল', হৈ গ'ল ভাত পানী খাই। এতিয়া আমি যাম ফুৰিবলৈ বুলি নহয়, অকণমান ওলাই যাম। তাৰপাছত ফুৰিবলৈ লগত যাবলৈ কোনো নায়েই নহয়, মাহী ছোৱালীজনী আছে। এতিয়া যাম মাহীহঁতৰ ঘৰলৈ, মাহী ছোৱালীজনীক আনিবলৈ যাম। লগ পাই আছোঁ আকৌ। হেল্ল', আমি ওলালোঁ এতিয়া মাহীহঁতৰ ঘৰলৈ যাওঁ। গৈ লৈ কি কৰোঁ চাই থাকিব আগত আৰু গৈ পাই লওঁ, তাৰপিছতহে ক'ম কি কৰোঁ। এয়া ভাইটি গৈ আছে, মেইন মানুহজন যাবই লাগিব। সি নগ'লে মই স্কুটি কেনেকৈ চলাম। হেল্ল', হাই এটা দি দিয়া, হাই এটা দি দিয়া। আহি গ'লো, এয়া একদম পিংকি পংকি হৈ একদম ৰাস্তাত পালোহি। যাওঁ এতিয়া মাহীহঁতৰ ঘৰ, ভণ্টিক লৈ আহোঁগৈ। তাৰপিছত দেখাই আছোঁ আৰু কি কৰোঁ কি নকৰোঁ। এইজনী ছোৱালীক লগ কৰিবলৈকে আহিছিলো মই। এইজনী ছোৱালীকে লগ কৰিবলৈ আহিছিলো। অ কলিজা, আমি পাই গলোহি এতিয়া মাহী ঘৰ। এখন অকমান খোজকাঢ়ি আহি গলো। হয় ন পুত? হা ক'ত পালোহি? এইবিলাক চব বহি আছে, সিহঁতি চব ভাইটি মানুহ বহি আছে। কিহৰ মিঠাই? স্কুটি পাৰ্টি মিঠাই আমাৰ ঘৰত যাব লাগিব। ঘৰত গ'লেহে মিঠাই দিয়ে। মিঠাই লৈ আমি ঘৰে আহিম নে? बात तो सही है। Few moments later. নিজৰ মন পচন্দৰ কাপোৰ পিন্ধিব নাপায়, মুখ ফুলিয়ে গ'ল। এয়া চাও, এইয়া মুখ ফুলি গ'ল। और अभी तो रुको, क्लाइमैक्स अभी बाकी। চাও মুখখন অকণ
ফুলন দেৱী মোক খুলি আছে। ফুলন দেৱী মুখখন খুলিছে কিয় বাৰু? নিজৰ মন পচন্দৰ কাপোৰ পিন্ধিব নাপালে যে সেইকাৰণে। ফুলন দেৱী মোক ফুলাই নাথাকিবা, এতিয়াও ধুনীয়াই লাগিছে। ধুনীয়াই লাগিছে তোমাক, ধুনীয়াই লাগিছে। কিয় ইমান হেৰি কৰি আছা? ফুলন দেৱী মোক খুলি আছে ন, নিজৰ মন পচন্দৰ কাপোৰ পিন্ধিবলৈ নাপাইছা। এয়া আমি আহি গ'লো লখিমপুৰ গান্ধী পাৰ্কলে টিকেট ল'বলৈ। যিহেতু আমি দেওবাৰে আহিছিলোঁ ন, ইমান ভিৰ, টিকেটে পাবলৈ নাই। চাওকচোন কিমান মানুহ আছে, আৰু ভিতৰৰ মানুহখিনিতো আছেই। আহি গ'লো গান্ধী পাৰ্কত। এতিয়া আমাৰ ইয়াৰে গান্ধী পাৰ্কত আহি গ'লো। দেখাই আছো আপোনালোকৰ ভিউটো দেই, সেইটো আৰু দেখাব আছে এইডোখৰত ভাল লাগে, আৰু বাকীখিনি দেখাই আছো। দেখিছেনে পাৰ্কৰ ভিতৰত ইমান মানুহ? আজি দেওবাৰ ন, পুৰা চব আহিছে, মানে পুৰা ফুল হৈ আছে। আৰু ভণ্টিটো নাই, তাই ক'ত গ'ল বিচাৰি নোপোৱা হ'ল। কি কলি ভাইটি? চুলি ষ্টাইল দি আছে নেকি এইটো? ফাইনেলি হৈ গ'ল আৰু দেই, আমাৰ বহুত ভাগৰ লাগিছে। বহুত খেলিলোঁ, মোক আকৌ ফুলি গ'ল, আৰু খেলিব লাগে যে। এতিয়া মানুহ আন্ধাৰ আছে ন, ইয়াৰ পুৰা আন্ধাৰ হৈ আছে। কেনেকৈ যাওঁ আৰু? এতিয়া বেছি দেৰি হ'লে কাইলৈ আকৌ স্কুল আছে ন, পঢ়িব লাগিব। এতিয়া আকৌ যাওঁ। কেনেকুৱা লাগিছে আমাৰ গান্ধী পাৰ্ক? লাগিলে কেনেকুৱা লাগিলে? ভাল লাগিলে? ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু লগতে ঘণ্টি বটনটো টিপিবলৈ নাপাহৰিব, যাতে মোৰ আকৌ নতুন ভিডিঅ' আহিলে আপোনালোকে চাব পাৰে। বাই বাই দি দিয়া পুত্ৰ।